পঢ়ি আৰু পঢ়াই চুলি আউল বাউল হৈ গৈছে। ডেইলি ক্লাছ লগতে কপি চেক নোটছ বনোৱা আদিবোৰৰ মাজত কেতিয়াবা বহু কিছু কাম ৰৈয়ে যায় মানে। দৰকাৰ নহ'লেও কিন্তু এই গেলা গৰমত দুকাপ চাহে খাম লাগিলে, কিন্তু পানীও আৰু কোনোবা ইমান খায়নে? খাব পাৰিনে ইমান? এই যে পানী খোৱাৰ এলাহতে আজি মুখত একো নাখানো দে, আজি চুলিকেইডাল চুচিব থাকিলে থাকক দে। এইবিলাক এলাহৰ কাৰণে বহু সময়ত চুলি আৰু ছালৰ সমস্যা একেবাৰে দেখাটো মানে স্বাভাৱিক হৈ গৈছে। অৱশ্যে ঘৰতে কিবা কিবি কৰি সৰি ৰোৱা চুলিকেইডাল কিন্তু ভাল কৰিব পাৰি, কিন্তু মনতেহে ভাবোঁ কৰিম ৰ ভাবি মাহৰ পাছত মাহ পাইছেই, কাম কিন্তু এতিয়ালৈকে হোৱা নাই। যাৰ কাৰণে চুলিত বৰফ পৰা দি ডেণ্ড্ৰাফ দেখা দিয়ে, গছৰ পাত সৰা দি চুলি সৰি থাকে আৰু পুষ্টিহীনতাত ভোগা দি বাঢ়িব বা দীঘল হ'বই নোৱাৰে। সেই সপ্তাহত 3 বাৰ নোৱাৰিলেও 2 বাৰ হ'লেও চুলিখিনি ধোৱাৰ আগতে নিউডৰ এই কেৰট চিড হেয়াৰ অইলটো ইউজ কৰোঁ, যিটো পেৰাবিন ফ্ৰী হয়, যিটোৱে ডেণ্ড্ৰাফ নোহোৱা কৰে, লগতে হেয়াৰ ফল বা চুলিৰ বিভিন্ন নানান সমস্যা আঁতৰোৱাত সহায় কৰে। আৰু মোৰ আইতাৰ মতে চুলিত বোলে তেল নলগালে ব্ৰেইনটো শুকাই যায়। ব্ৰেইনটোতো শুকাব দিব নোৱাৰি আৰু চুলিকেইডালো শেষ হৈ তপা হ'ব জানো পাৰি? সেই গতিকে সময় থাকোঁতে ভাল সিদ্ধান্ত এটা ল'ব লাগে আৰু মাজে সময়ে চুলিত ভাল তেল সানিব লাগে। আৰু তেল নাসানিলে ব্ৰেইনটো যে শুকায়, সেই সন্দৰ্ভত বিজ্ঞানীসকলেও বহুতো পৰীক্ষা নিৰীক্ষা চলাই আছে যদিও এতিয়ালৈকে গোটেইবিলাক তথ্য পোহৰলৈকে অহা নাই। গতিকে অপেক্ষা আগলৈ।